हेलो फ्रेंड्स की खबर सकलोरे आशा करो सकलो भाले आज एटा नतुन भिडिओ आरम्भ करिছো এই ভিডিওটো সকলোৱে চাব শেষলৈকে আৰু মই এতিয়া এফালে যাম তো ক'ত যাওঁ চাই যাব আৰু বতৰ দেখিলে ইমানেই বৰষুণ আৰু এতিয়া অলপ কমিছে আৰু অকমান ৰজ্জাকো ওলাইছে অথনি যে পুৰা কুলামুলা কৰি আহিছিলে মই দেখাম আপোনালোকক ভিডিওটো অকমান কৰি থৈছিলো গতিকে চাই যাব ভিডিওটো শেষলৈকে আৰু যিসকল নতুন হয় মোৰ চেনেলটো প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে মোৰ আহিবলগীয়া প্ৰত্যেকটো ভিডিও আপোনালোকে পাই থাকে এতিয়া 9:30 বাজি গ'ল আৰু বতৰৰ এইটো দৃশ্য চাওক একদম পুৰা কুলামুলা কৰি আহিছে আপোনালোকে ধৰিব পাৰিছে নাই গম নাপাওঁ কিন্তু কেমেৰাত ইমান ভালকে দেখুৱা নাই কিন্তু মানে পুৰা আন্ধাৰ হৈ আহিছে ভাবিলো অকমান ভিডিওটো লৈ থাও আৰু এইফালে আমাৰ ফুলবোৰ অলপ বতাহ মাৰি আছে এফালে মই আহিলো খুৰাহঁতৰ ঘৰলে মানে আজি ইফতাৰ দিব খুৰাহঁতৰ ঘৰত গতিকে এয়া মই কামত লাগি আছো পুৰা পকৰি বনাবলৈ লৈছো পিয়াজ কাটি আছো আৰু মেইজানো আহিছে তাই ভিডিও কৰি দিলে অলপ এয়া পিয়াজ কাটি লৈছো পুৰা এয়া মই মাংস এই আমাৰ পাহাটিয়া বনাই আছে পাহাটিক চাই লওক পাহাটিয়ে বহুত ধুনীয়া ধুনীয়া খানা বনাই দেই লাগিলে কোনবা লাগিলে কমেন্ট কৰিব পাহাটিক এইয়া কুৰমা কৰি আছে এফালে বুট ভাজি থোৱা আছে পিছত দেখাম বাৰু আপোনালোকক এয়া আমি পিয়াজ পোলাওৰ কাৰণে কাটি থৈছো এইখিনি কাটিম আৰু গুচাই থৈছো আৰু এয়া নহৰু আৰু এয়া আদা আৰু হালধি নিমখ এইবোৰ যোগাৰ কৰি লৈছো মই নবনাও বাৰু আপোনালোকক দেখাইছো হে এয়া পাহাটিয়ে বনাই আছে চাই লওক কাৰোবাক লাগিলে কণ্টেক্ট কৰিব দেই গাখীৰ 3 লিটাৰ লৈছে এইটো চচ দেখাইছো এই আমাৰ বাইদেউ এজনী চক আমাৰ পলু চক এটি চক ষ্টাইল দি আছে চক চাই ভাল চাওঁ খাই কৈ দে তই কৈছিলিছ ন ভালে আপোনাৰ বেমাৰ নি এইফালে আকৌ 1 লিটাৰ দি দিয়া হৈছে মানে 4 লিটাৰ গাখীৰ হ'ল টোটেল আৰু চাউল কিমান 3 পোৱা চাউল দেখাই যাম ৰেচিপিটো অকণকে আপোনালোকে চাই যাব গতিকে দেই এইয়া আজি যি বতৰ আৰু মানে অৱস্থা নাই বেকগ্ৰাউণ্ডবোৰ ইগনোৰ কৰিব দেই আপোনালোকে আৰু এইফালে ক্ষীৰৰ কাৰণে মানে গাখীৰখিনিত চাউল দিয়া হৈ গৈছে আৰু এয়া মই দি আছো চাউল কিমান স্পীড এয়া পোলাও পিঁয়াজ এইফালে বনি আছে দেখাইছো ন তেওঁক দেখাই দিলো এইফালে আমাৰ নানি নানি আজি ইফতাৰ এজনী মেৰিজান চামেলি জীয়েক হয় নাই আৰু এই গুড়ৰ এতিয়া কি হ'ব বেলেগ আইটেম হ'ব নেকি বাৰু এটা ৰেচিপি বনাম
এইফালে চাওঁ, এইফালে খিচমিচটো আৰু এইটো খিচমিচ ক্ষীৰত দিবৰ কাৰণে। ইয়াক নিদিবি দেই মেৰিজান খাবলৈ নেকি? অঁ এইখিনি বটিলত দিয়া। আৰু এইটো এতিয়া মেৰিবলৈ কাটিব। আৰু এইটো চক, এইটো চক চশমাখন পিন্ধি দেখাই দিয়া কেনেকৈ পিন্ধে। পিপি চশমা পিন্ধি দেখাই দিয়া। তাৰপিছত কি দিম কম বাৰু ৰ'ব। আৰু সেইফালে চাউল জাৰি আছে আমাক খুৰীয়ে, তেওঁ নাই দেখুৱা বাৰু, আপোনালোকে চাউণ্ডটো শুনিছে নহয়, তেওঁ ভিডিঅ'টো নাই মানে। গুৰখিনি এনেদৰে সৰু সৰুকৈ কাটি ল'ব লাগিব প্ৰথম। তাৰপিছত এতিয়া কি দিম ইয়াত দেখাই যাম, গতিকে ময়ো কাটোঁ একদম আপোনালোকক দেখাই আছোঁ। তাৰপিছত দেই চাই ল'ব। এইফালে গুৰখিনি গলাই ল'লোঁ, তাত কি দিলোঁ? আটা দিলোঁ। চাই ল'ব লাগিব আৰু কিমানটো ঢিলা হয়, বহুত বেছি ঢিলা হ'ব নালাগে। অকণমান পানী এনেকৈ এতিয়া 1-2 ঘণ্টামান থৈ দিলে হ'ব। তাৰপাছত বনাওঁতে দেখাই থাকিম বাৰু। এইখিনি ভালকৈ এনেকৈ কৰি মিক্স কৰি ল'ব লাগিব। এয়া আমাৰ বাইদেউকো দেখাইছোঁ, সেয়া চব মেইন কাৰিকৰ আমাৰ। আৰু ইফালে দেখাই আছোঁ। আৰু এইফালে পকৰীও পূৰা ৰেডি হৈ গ'ল। পিঁয়াজ চিয়াজ কাটি অথনি মানে গুলি মেলি থৈ দিয়া হৈছিলে, আৰু এতিয়া ভাজিব হৈছে, সেইবাবে অকণমান মানে লৰাই লৈছে আৰু মিক্স কৰি লৈছে গোটেইখিনি। আৰু এইফালে তেলো কেৰাহী পাতি দিয়া হ'ল, আৰু এইফালে ডিম বইল কৰি থোৱা হৈছে। মুঠতে দুইফালে চৌকাত পূৰা মানে কাম চলি আছে, আৰু এতিয়া পকৰী বনাই যাব। গতিকে চাই যাব ভিডিঅ'টো আৰু কি বনাওঁ। এয়া আমি প্ৰথমে এনেকৈ কৰি অকণমান ৰিফাইন দি লৈছোঁ। বহুত বেছি দিব নালাগে আৰু, যিহেতু সানিকি পিঠা নিচিনাই। এয়া এইখিনি এনেকৈ গুলি লৈছোঁ অলপ। তাৰপাছত এইখনে এটা আন্দাজমতে 1 চামুচ দিছোঁ। এনেকৈ কৰি ধুনীয়াকৈ গোল কৰি দিছোঁ। হৈছে, এতিয়া অকণমান ঢাক মাৰিলোঁ। নালাগে ঢাকনি দি থাকোঁ। আৰু এতিয়া আমাৰ বাইদেৱে বনাই আছে, হোৱাই নাই। ইমানেই বৰকতোল্লা। কেমেৰাটো বেয়া আৰু বেয়া চেই নাপাব আপোনালোকে। একদম পেচা পাকঘৰত চলি আছে কাম। সেয়াই আৰু আজি খুৰাহঁতৰ ইচ্ছা। ভিতৰত কিমান মানুহ আছে দেখাইছোঁ। আমি ফোনটো অলপ লাগি ধৰে। আৰু এয়া ঘৰলৈ উলিয়াইছে, বাকীখিনি
আনি মানে মছজিদলৈ নিয়া হ'ল আৰু ইয়াত ক্ষীৰ আৰু কি দিবলৈ আছে ইয়াত বাতি নিদিলে ক্ষীৰৰ এইকেইটা বাতি ক্ষীৰ দিব আছে পোলাও ন আৰু এয়া ঘৰৰ কাৰণে উলিওৱা আছে এয়া আমাৰ বাইদেউ আজৰি হৈ এতিয়া বহিছে হামিয়াই হামিয়াই এইফালে নানি নানি ইফতাৰ হৈছে আৰু দেই টাইম হয় নাই নানি ইফতাৰ কৰিবলৈ ৰেডি হৈ আছে হয় নাই পিন্ধিবা হেলমেট আৰু ক'ত ক'ত যাবা সেইফালে আৰু ফুটটো কোনে লগাই দিলে পিপিয়ে লগাইছিলে নি আম্মাই লগাই দিছিলে তোমাক আৰু আজি চাৰ্ট পিন্ধিছা ন ধুনীয়া কোনে পিন্ধাই দিলে আৰু এইখন জোলনা কাৰ মই দেখাই আছোঁ ৰ'ব এইখন আমাৰ চনৰ জোলনা হয় নাই এইখন জোলনা এইজনী ৰাণী আহিছে ৰাণীক নিদিও নি ৰাণীক কৈ দিয়া নিদিওঁ ৰাণী বাই মই যাম ফুফু ফুফু ৰাণী নহয় ৰাণী বাই মম' লৈ আনিবলৈ কৈ দিয়া মম' লৈ আনি সেই নেনা গ'ল চাই আহিছ আৰু ৰোজা ধৰিছা না তুমি নাই ধৰা তোমালোকৰ ৰোজা কোনে ধৰিছে হা জোৰছে কোৱা আৰু আম্মা ইফতাৰ কৰিবা না তুমি ইফতাৰ কৰিবা নে চবকে কৈ দিয়া হাই কৈ দিয়া হোৱাট ইজ ইয়ৰ নেম কৈ দিয়াচোন ন মাই নেম ইজ কৈ দিয়া মই তেতিয়া লৈ যাম হেলমেটটো আনি দিম কৈ দিয়া মাই নেম ইজ কৈ দিয়া মাই নেম ইজ কোৱা তেতিয়াহে দিম মই তোমাৰ নামটো কি হয় ইছ কোৱা এইটো শক্তি খুৱাই দিয়ে নামিব লাগে পোৱালি পলালে টিক টিককৈ আৰু এতিয়া মই অকণমান বাৰাণ্ডাতে বহি আছোঁ খুৰীহঁতৰ ইফতাৰ যিখিনি বনাই মেলি চব হৈ গ'ল আৰু মছজিদলৈও নিয়া হ'ল এতিয়া 5টা বাজিছেহে আগতীয়াকৈ অলপ লৈ যোৱা হ'ল যিহেতু তাত উলিয়াব লাগিব আৰু ঘৰত খাবলৈ উলিওৱা হ'ল গতিকে এয়া বহি লৈছোঁ 40 মিনিট আছে আৰু 40 মিনিট আছে আমাক ৰেষ্ট কৰিব দিছে আৰু এয়া আমাৰ বাইদেউ আহিছে মোৰ লগত বহিবলৈ মোবাইল টিপিবলৈ এইটো চা হেলমেট লৈ আনিলা দেখাই দিয়া চবকে দেখাই দিয়া এইটো হেলমেট দেখাই দিয়া চবকে এইটো তুমি নিপিন্ধিবা বাইকত উঠি যাওঁতে পিন্ধিবা মুখখন চবকে দেখাই দিয়া ৰাণী বাই চাওঁ দেখাওঁ সেইফালে আৰু এইফালে ঘৰৰ কেইগৰাকীও ইফতাৰ কৰিবলৈ বহিলে গতিকে এতিয়া ইফতাৰ কৰিব আৰু টাইম হোৱা নাই আৰু ইফালে আমাৰ নানীও বহি আছে গতিকে আজি ভিডিঅ'টো ইমানেই আছিল আজি কি কৰিলোঁ দিনটো কি বনালোঁ খুৰাহঁতৰ ঘৰত দেখালোঁ গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে সকলোৱে জনাব আৰু যদি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ কৰিব আৰু প্লিজ যিসকল নতুন হয় তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ